স্বাগতম জনাইছোঁ সকলোকে মোৰ চেনেলটোলৈ। লগতে স্বাধীনতা দিৱসৰ সকলোকে শুভেচ্ছা জনালোঁ। আজি হ'ল শাওনৰ শেষৰ সোমবাৰ, গতিকে শেষৰ সোমবাৰ বুলি আমি ধলপুৰ শিৱধামলৈ যাম। ধলপুৰ শিৱধামত আমি আৰু এবাৰ গৈছিলোঁ, তাতে যোৱা ভিডিঅ'টো ডেছক্ৰিপশ্যনত আছে, চাই ল'ব যদি আপোনালোকে চোৱা নাই। এতিয়া আমি টিংকু মই এনেকৈ যাম, এতিয়া সি আহি আছে। এইবাৰ মানে স্বাধীনতা দিৱস বুলি ক'তো ৰাইডত যোৱা নহ'ল, গতিকে শাওনৰ শেষৰ সোমবাৰ আৰু স্বাধীনতা দিৱস বুলি ধলপুৰ শিৱধামতে ওলালোঁ আমি গোটেইকেইজন। চাই থাকিব। এয়া আমাৰ টিংকু ভাই আহি পেলাই এতিয়া আমি যাই থাকোঁ, আৰু বাকী কেইজন মানে সিফালে ঘূৰি গৈছে। পুৱা সময়, ঠাণ্ডা বতৰ আৰু ৰ'দো নাই, গতিকে ধুনীয়াকৈ যাই থকাহে কথা। আৰু এতিয়া পথাৰবিলাক চাওক কি ধুনীয়া লগা হৈছে। আমাৰ বাকী লোককেইজন মানে অলপ আগবাঢ়িল, গতিকে আমি শ্বৰ্টকাট কৰি বেলেগ ফালে আহিছোঁ। তাতে যাই একেলগে লগ হ'ম, দেখাই আছোঁ। ইয়াৰ প্ৰথম দলংখন পালোঁ। আপোনালোকে যদি চাৰিচকীয়া লৈ আহে তেতিয়া ইয়াতে থৈ যাব লাগিব। ইয়াতে মই যিহেতু আৰু এবাৰ আহিছোঁ, গতিকে আগৰ ভিডিঅ'টোত ভালকৈ ডিটেইলছখিনি আছে ইয়াৰে। এইবাৰ এনেই ভিডিঅ'টো মানে বনাইছোঁ আৰু অহাৰ কাৰণে। সেইবাৰ আহোঁতে চিধাকৈ যাব লগা আছিল, কিন্তু মানুহকেইজন বাওঁতে গৈছে। মই কৈ আছোঁ বাৰু কথাটো। এইখিনিত এখন দলং আছিল, এইটো ৰাস্তাইদি এনেকৈ ইফালে ভাঙি গ'ল মানে এইবাৰ বানপানীত, এইকাৰণে ইফালে শ্বৰ্ট কাটিং কৰি এইখন বাঁহৰ দলং বনাই দিছে। এই দলংখন যিহেতু বাঁহেৰে মানুহে বনোৱা, গতিকে ইয়াৰ ওপৰে গ'লে পইচা দিব লাগে। এই আগত পইচা তুলি আছে। এইবিলাক ইয়াৰে স্কুলীয়া ল'ৰা ছোৱালী পতাকা উত্তোলনৰ কাৰণে যাব। ইয়াতে যিহেতু খোজকাঢ়ি যাব লাগে, গাড়ীৰ ব্যৱস্থা নাই, গতিকে অলপ সোনকালে আহিছে। আৰু আগত ভাঙা দলংখন দেখাই আছোঁ বাৰু। এইখন চাই লওক আপোনালোকে, আগত ভাঙি পৰি আছে। সিফালে আছিল ৰাস্তাটো, সেইখন ভাঙাৰ কাৰণে মানে ইফালে আহিব দিছে, কিন্তু ইফালেও ভয়, মানে বৰষুণ দিলে বহুত দিগদাৰ হৈ যাব অহা যোৱা কৰা। ইফালে মানে আহি বহুত শান্তি লাগি গৈছে। তাতে পুৱাৰ টাইম, একদম পৰিৱেশটো মানে বহুত শান্ত হৈ আছে আৰু ৰ'দটো কোমল, নক'ব আৰু। আমি ইয়াতে আহি পালোঁ। ইয়াতে বাইকখন থৈ এতিয়া নাৱত যাব লাগিব। ইয়াতে আগতে মানে ইয়াতে এখন দলং আছিল, এতিয়া পানী হোৱাৰ কাৰণে মানে দলংখন নাই। আমাৰ বাকী ল'ৰাকেইজন নাৱত উঠিছে যায়, আমি উঠো যায় এতিয়া। আৰু ইয়াতে নাও দি অহা যোৱা কৰিলে 20 টকা ল'ব। পাই গ'লোঁ আমি ধলপুৰ শিৱ মন্দিৰ, আৰু আমাৰ বাকী লগৰ কেইজন হ'ল এইকেইজন, দেখাই আছোঁ বাৰু পিছত ভালকৈ। এতিয়া আমি ভিতৰত সোমাই লওঁ। মোৰ যদি আগৰ ভিডিঅ'টো আপোনালোকে চাইছে তেতিয়াহ'লে গম পাব যে সেইবাৰ এই মন্দিৰ বনোৱা কামবিলাক কৰি আছিল। তেতিয়া এইবিলাক বনোৱা নাছিল, এতিয়া হৈ গ'ল আধা আধি। এতিয়া মানে 50% হৈ গ'ল। ভাল লাগিছে আৰু ধুনীয়া লগা হ'ব, মানে সম্পূৰ্ণ হৈ উঠিলে। আৰু এইবিলাক আমাৰ মামাৰ কাম, মামাৰ অৱদান। গোটেইকেইজনে আমি ইয়াতে সেৱা ল'লোঁ। সেৱা লৈ কেনে এতিয়া আমি তলফালে যাম। ইয়াৰে তলফালে যি বস্তু আছে, মানে গুহা ঢাল, সেইখিনি চাই আহোঁ। আৰু ইয়াৰে তলফালৰ পৰা মানে পৰিৱেশটো ভাল লাগে। আৰু এইটো হ'ল ইয়াৰে চাব লগা বস্তু, মানে ইয়াৰে গুহাটো। গতিকে ইয়াৰে গুহাৰ কথা কৈছোঁ মই আগৰ ভিডিঅ'টোত, আৰু কৈ নাথাকোঁ, এইটো চাই লওক। ইয়াৰে মানে ওপৰৰ পৰা দেখিবলৈ এনেকুৱা হয়, আৰু ইফালে তলফালে দেখাই আছোঁ বাৰু। তলফালে যাই আছোঁ, ইফালে নামি যাব পাৰি। আমাৰ বাকী বন্ধুকেইজন দেখাই আছোঁ। এইকেইজন হ'ল মানে লুডু খেলাৰ কাৰণে পাগল, গতিকে ইয়াতেও আহি লুডু খেলি আছে। আৰু বাকী ওপৰত 5জন আছে, সিহঁতে কোনোবাটো ফটো উঠা আৰু কোনোবাটো লেকচাৰ মাৰাত ব্যস্ত। টিংকু এনি টাইম হাঁহিয়ে থাকে, সি চেনি। আমি এতিয়া ঘৰত যাব হৈছোঁ। ইয়াতে চাহ প্ৰসাদ খালোঁ, আৰু ইফালেও ইয়াত বনাই আছে, ধুনীয়া লাগিব। ইয়াতে অলপ উঠোতে কষ্ট হয়, নামোতে টেনশ্যন নাই। এয়াই আছিল ধলপুৰ শিৱ মন্দিৰ, গতিকে ইয়াতে আৰু বিশেষ দেখুৱাবলগীয়া নাই, আগৰ ভিডিঅ'টো যিহেতু দেখুৱাইছোঁ। আমি এতিয়া ইয়াৰ পৰা যাব ওলাইছোঁ। যদি ভিডিঅ'টো ভাল পালে তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিব।